সঘনাই বিতৰ্কৰ মাজত সোমাই থকা অসম বুৰঞ্জীৰ এটা চৰিত্ৰ হ'ল বাঘ হাজৰিকা। ইতিহাসক তাচ্ছিল্য কৰিব খুজিছে। বাঘ হাজৰিকাৰ অস্তিত্বৰ বিষয়ে কোনো সন্দেহ নাই। যেনেকে বাঘ হাজৰিকাক নিচ্ছিন্ন কৰিব খুজিছে, ক'বলৈ গ'লে বাঘ হাজৰিকা শৰাইঘাটৰ ৰণত নিৰ্ণায়ক যুদ্ধ তেখেত নাই। যে বাঘ হাজৰিকা বোলো কোনো চৰিত্ৰ শৰাইঘাটৰ যুদ্ধত নাছিল। বুৰঞ্জীবিদৰ এই বিষয়ে বাঘ হাজৰিকাৰ বুলি কথাষাৰ মাত মতা নাই। টিভিৰ পৰ্দাৰ খিৰিকীবোৰেৰে মুখ উলিয়াই মাজে মাজে বাঘ হাজৰিকাৰ নামত তৰ্ক বিতৰ্ক চলে। বাঘ হাজৰিকা এজন মুছলমান আছিল। এইটো এনেই কোনোবাই মুখত কাল্পনিক চৰিত্ৰ হিচাপে হঠাৎ কৈ দিয়াটো এইটো সম্ভৱপৰ কথা নহয়। অসম বুৰঞ্জীত কিন্তু বাঘ হাজৰিকাৰ কথা স্পষ্ট। কিন্তু কিনো স্পষ্ট? বুৰঞ্জীয়ে কি কয় বাঘ হাজৰিকাৰ কথা? সূৰ্যকুমাৰ ভূঞাই তেওঁৰ গ্ৰন্থ স্বৰ্গদেউ ৰাজেশ্বৰ সিংহত উল্লেখ কৰিছে যে শৰাইঘাটত আহোম আৰু মোগলৰ মাজত যুদ্ধৰ সময়ত বাঘ হাজৰিকা নামৰ এজন মুছলমান বীৰ আছিল। ইয়াত এটা কিন্তু আছে। সূৰ্যকুমাৰ ভূঞাই বাঘ হাজৰিকাৰ তথ্য কোনো লিখিত পুৰণি বুৰঞ্জীত পোৱা বুলি উল্লেখ কৰা নাই। তাৰ সলনি তেওঁ উল্লেখ কৰিছে জনশ্ৰুতিৰ আধাৰতহে তেওঁ লিখা বুলি। অৰ্থাৎ আমি ক'ব পাৰোঁ সেয়া শুনি অহা কথা। সেই প্ৰচলিত কথাটো মফিজুদ্দিন আহমেদ হাজৰিকাৰ বংশক্ৰমৰ আঁত ধৰি উল্লেখ কৰাৰ কথা কৈছে। তাৰ বাহিৰে অসম বুৰঞ্জীত বাঘ হাজৰিকাৰ কথা ক'তোৱেই উল্লেখ নাই। কোনো তথ্য পাবলৈ নাই, কোনো প্ৰমাণো নাই। অসমৰ প্ৰখ্যাত বুৰঞ্জীবিদ বেণুধৰ শৰ্মা, ভিতেশ্বৰ বৰবৰুৱা এওঁলোকেও তেওঁলোকৰ কোনো গ্ৰন্থতেই বাঘ হাজৰিকাৰ কথা উল্লেখ কৰা নাই। কিন্তু এইজনা সূৰ্যকুমাৰ ভূঞাৰ কথাত ইমান কিয় গুৰুত্ব দিয়া হৈছে? তেওঁনো কোন? সূৰ্যকুমাৰ ভূঞা হ'ল অসমৰ এগৰাকী প্ৰসিদ্ধ বুৰঞ্জীবিদ। তেওঁৰ বিষয়ত অকল তেনেকৈ কৈয়ে সামৰিলে আধৰুৱাকৈ কোৱা হ'ব। তেওঁ আছিল অসমৰ শিক্ষাধিকাৰ। তেওঁ ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল। ইফালে 60ৰ দশকত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আছিল। 1953 চনত তেওঁ অসম সাহিত্য সভাৰ সভাপতি হৈছিল। ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী সন্মানো দিছিল। অসম চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগৰ তেওঁ আছিল এজন প্ৰতিষ্ঠাপক। তেওঁৰ দিনতেই গুৱাহাটী ইউনিভাৰ্চিটি গুৱাহাটীৰ মাজমজিয়াৰ পৰা জালুকবাৰীলৈ নিয়া হৈছিল। ইফালে তেওঁ লিখি থৈ গৈছে বহুসংখ্যক কবিতা সংকলন, গল্প সংকলন, ভ্ৰমণ কাহিনী, জীৱনী আৰু বুৰঞ্জীমূলক গ্ৰন্থ। অসম বুৰঞ্জীৰ কথা, কোঁৱৰৰ বিদ্ৰোহ, ৰমণী গাভৰু, মিৰ্জুমলাৰ অসম আক্ৰমণ, কছাৰী বুৰঞ্জী, জয়ন্তীয়া বুৰঞ্জী এনেকৈ বহুসংখ্যক বুৰঞ্জীমূলক গ্ৰন্থ তেওঁ লিখি থৈ গৈছে। তাৰ ভিতৰৰে এখন গ্ৰন্থ হ'ল ৰাজেশ্বৰ সিংহ, য'ত বাঘ হাজৰিকাৰ কথা উল্লেখ কৰা হৈছে। এতিয়া আহিছোঁ কি আছিল সেই জনশ্ৰুতি। সেই জনশ্ৰুতি অৰ্থাৎ প্ৰচলিত কথামতে ইছমাইল ছিদ্দিক হাজৰিকাই ৰজাৰ বিষয়বাব লৈছিল আৰু তেওঁ সুধা হাতেৰে বাঘ এটাক কিলাই বধ কৰাৰ বাবে বাঘ হাজৰিকা নামে জনাজাত হৈ পৰিছিল। যিটো কথা আছিল প্ৰচলিত কথা, কোনো প্ৰাচীন বুৰঞ্জীত পোৱা কথা নহয়, বা আহোমসকলৰ কোনো বুৰঞ্জীতো সেই কথা উল্লেখ নাই আৰু কোনো সাঁচি পাঠতো সেই কথা লিখা পোৱা হোৱা নাই। সেই প্ৰচলিত কথাকে লিপিবদ্ধ কৰিছে সূৰ্যকুমাৰ ভূঞাই তেওঁৰ গ্ৰন্থত। এইবাৰ আহিছোঁ বাঘ হাজৰিকা থকাটো কিমান যুক্তিপূৰ্ণ। কথাটো হ'ল, যেতিয়া মোগল সম্ৰাট ঔৰংগজেবৰ আদেশত ৰামসিংহই অসম আক্ৰমণ কৰিবলৈ আহিল, প্ৰায় 20,000 অসমীয়া সৈন্য বাহিনীয়ে মোগলৰ বিৰুদ্ধে যুদ্ধ কৰিছিল। সেই সময়ত আহোমৰ শাসন ব্যৱস্থাৰ গাঁথনিটো যদি চাওঁ, সেই গাঁথনি মতে সৈন্যবাহিনীৰ 1000 সেনাৰ ওপৰত এজনকৈ হাজৰিকাক দায়িত্ব দিয়া হৈছিল। বুৰঞ্জীৰ পাতত আন আন উচ্চ পদৰ বিষয়াৰ বহুতৰে নাম উল্লেখ আছে, কিন্তু বুৰঞ্জী খুচৰিলে 2-4জন মানহে হাজৰিকা পদত থকা বিষয়াৰ নাম পোৱা যায়। 1994 চনত শিৱসাগৰৰ তেতিয়াৰ খালৈ হুগ্ৰা মৌজাৰ দেওধাই পণ্ডিত এজনৰ পৰা গোলাপ চন্দ্ৰ বৰুৱাই সংগ্ৰহ কৰা টাই ভাষাৰ সাঁচিপাতৰ বুৰঞ্জী এখনত পোৱা গৈছে 1667 চনৰ পৰা 1671 চনলৈ দায়িত্বত থকা 20জন হাজৰিকাৰ নাম। শৰাইঘাটৰ যুদ্ধ হৈছিল 1671 চনত। সেই 20জন হাজৰিকাক সেই সময়ছোৱাত ভিন ভিন সামৰিক দায়িত্ব দিয়া হৈছিল। এওঁলোকৰ উপৰিও লাচিত যেতিয়া নৰিয়াত পৰিছিল, তেতিয়া নৰা হাজৰিকাক সেনাপতি পাতি তেওঁক ইটাখুলি পাহাৰত থৈছিল। সেই নৰা হাজৰিকা আছিল মিৰি সন্দিকৈ পৰিয়ালৰ। এতিয়া কথা হ'ল, বুৰঞ্জীতনো কোন কোন হাজৰিকাৰ কথা পোৱা যায়? বুৰঞ্জীৰ পাতত পোৱা সেই হাজৰিকাসকল হ'ল মন হাজৰিকা, লহন হাজৰিকা, লকু হাজৰিকা, লাণ্ডাউমী হাজৰিকা, মকা হাজৰিকা,
সাদৰাই হাজৰিকা, কাশী হাজৰিকা, বুক্ৰফন হাজৰিকা, খুটাই হাজৰিকা, লকত হাজৰিকা, ঢেকিয়াল হাজৰিকা, লাৰং হাজৰিকা, মৰাণ হাজৰিকা, কৌপতীয়া হাজৰিকা, আলন হাজৰিকা, খৰ্গ হাজৰিকা, চুঙি হাজৰিকা, খৰাগম হাজৰিকা, ৰঙাই হাজৰিকা আৰু ডাউকৰু হাজৰিকা। এই হাজৰিকাসকলৰ মাজত ইছমাইল ছিদ্দিক হাজৰিকা বা বাঘ হাজৰিকাৰ নাম উল্লেখ নাই। শৰাইঘাটৰ যুদ্ধৰ সময়ত অসমীয়া সৈন্যসকল ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে আছিল। উত্তৰ পাৰে দায়িত্বত থকা বৰপাত্ৰ গোহাঁই এজনক বাঘচোৱাল বুলি কোৱা হৈছিল। তেওঁক কুৰুৱা অঞ্চলৰ নিৰাপত্তাৰ দায়িত্ব দিয়া হৈছিল। সেই বৰপাত্ৰ গোহাঁইজন পালি সেনাপতিৰ পৰ্যায়ৰ বিষয়া আছিল। ইফালে সৈন্যসকলৰ মাজত কিছু অতি সাহসী সৈন্য আছিল। অৰ্থাৎ সৈন্যসকলৰ মাজৰে অতি সাহসী সৈন্য কিছুমানক লগ কৰি তেওঁলোকক অতি সাহসী কিছুমান কাম কৰিবলৈ পঠিয়াইছিল। তেওঁলোকক বোলা হৈছিল চোৰবচা। ইফালে যদি চাওঁ 1772 চন পৰ্যন্ত অনা আহোমক অৰ্থাৎ আহোমৰ বাহিৰে আন লোকক আহোম প্ৰশাসনৰ বিশেষ মৰ্যাদাৰ বিষয়া পদত নিযুক্তি দিয়া হোৱা নাছিল। সেই ফালৰ পৰা চালেও বাঘ হাজৰিকাৰ অস্তিত্বৰ কথা গ্ৰহণ কৰিব পৰা নাযায়। স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ সময়লৈ যদি চাওঁ বাঘ হাজৰিকাৰ কোনো সাক্ষ্য বা প্ৰমাণ পাবলৈ নাই। শৰাইঘাটৰ যুদ্ধৰ সময়ত স্বৰ্গদেউ আছিল উদয়াদিত্য সিংহ, তাৰপিছত ৰামধ্বজ সিংহ, ৰত্নধ্বজ সিংহ, গদাধৰ সিংহ, ৰুদ্ৰ সিংহ, শিৱসিংহ, প্ৰমত্ত সিংহ, তাৰপিছত আহে ৰাজেশ্বৰ সিংহ। ইয়াৰ পৰা এটা কথা ওলাই পৰে যে বাঘ হাজৰিকাৰ কোনো প্ৰমাণ বুৰঞ্জীয়ে দিয়া নাই বা লিখিত ৰূপত বাঘ হাজৰিকাৰ নাম পাবলৈ নাই। মাত্ৰ প্ৰচলিত কথাৰ ওপৰত ভিত্তি কৰি সূৰ্যকুমাৰ ভূঞাৰ গ্ৰন্থ ৰাজেশ্বৰ সিংহত বাঘ হাজৰিকাৰ কথা উল্লেখ কৰিছে। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনাক ধন্যবাদ জনালোঁ। এনেকুৱা ধৰণৰ যদি বুৰঞ্জীমূলক ভিডিঅ' আপুনি ভাল পায় তেনেহ'লে আপুনি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব পাৰে। কাৰণ বুৰঞ্জী নাজানিলে আমি নিজক কেনেকৈ চিনি পাম। বুৰঞ্জীমূলক আন আন ভিডিঅ'ৰ বাবে আপুনি এই চেনেলৰ হিষ্টৰিকেল ভিডিঅ'ৰ প্লে'লিষ্ট চেক কৰিব পাৰে।